নমস্কাৰ, পুনৰবাৰ কচু আৰু আলুৰ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কেনেদৰে বনালোঁ চাওঁচোন আহক। কচু আৰু আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু অলপ নিমখ আৰু অকণমান পানী দি কুকাৰত চিটি মাৰিবলৈ বহাই দিছোঁ। অলপ ধনিয়া পাত লৈছোঁ, শুকান জলকীয়া দুটামান, আদা আৰু নহৰু বটা আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ কুটি লৈছোঁ। এয়া দুটা চিটি মৰাৰ পিছত হৈ গ'ল। কচু আলুখিনি মই কাঢ়ি ল'লোঁ কাঁহী এখনলৈ আৰু এইফালে কেৰাহী পাতি তেল গৰম হ'বলৈ দিছোঁ। তেলত অলপ হালধি দিছোঁ আৰু অলপ নিমখ দিছোঁ আৰু ভালদৰে মিক্স হ'বলৈ লৰাই দিছোঁ। এতিয়া আমি ইয়াত কচু আৰু আলু পিচকেইটা অলপ ফ্ৰাই কৰি ল'ম। সাৱধানে লৰাই ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি তৰকাৰীখন বনাম। অলপ তেল দিলোঁ কেৰাহীত। তেলত পিঁয়াজ দিলোঁ, আদা নহৰুখিনি দিলোঁ। ভালদৰে পিঁয়াজখিনি লৰাই অলপ ৰঙচুৱা হ'লৈকে ভাজিলোঁ আৰু তাত দিছোঁ দুটা শুকান জলকীয়া, অলপ হালধি দিছোঁ, পিঁয়াজ ভজা হৈ যোৱাৰ পিছত তাত মই কচু আৰু আলুৰ টুকুৰাকেইটা দি দিছোঁ। ভালদৰে লৰাই থাকিম অলপ সময়ৰ কাৰণে। এয়া তেল এৰিবলৈ আৰম্ভ কৰিছে। ইয়াত আমি দিম অথনি যে কচু আৰু আলু সিজাইছিলোঁ, সেয়া পানীকে থৈ দিছিলোঁ, দি দিছোঁ তাতে। নিমখ দিছোঁ সোৱাদ অনুসৰি। আৰু অলপ সময় উতলিবলৈ ঢাকোন লগাই থৈ দিম। কিছু সময়ৰ পাছত ঢাকোন উদঙাই চালোঁ। অলপ লৰাই দিম ভালকৈ। ভালদৰে লৰাই এতিয়া আমি ইয়াত কুটি থোৱা মান ধনিয়াখিনি ভালদৰে দি দিম। ভালদৰে লৰাই মিক্স হ'বলৈ দিম। এতিয়া ভালদৰে ধনিয়া গোন্ধ আহিবলৈ আৰু অলপ সময়ৰ কাৰণে ঢাকোন লগাই দিছোঁ। এয়া ঢাকোন দাঙি দেখিলোঁ এটা সুন্দৰ ৰং আহিছে। ঘৰত যদি খাবলৈ একো নাথাকে তেতিয়া কচু আৰু আলুৰে এনেকৈ দম বনালে ভাত কাঁহী তৃপ্তিৰে খাব পাৰি। আপোনালোকে কেতিয়াবা এইদৰে বনাবচোন। আজিলৈ আহোঁ, আকৌ আহিম। বাই বাই।